Good morning guys, welcome to Sukhananda vlog. আজি ৰাতিপুৱা দেওবাৰ। আজি দিনটোত মই কি কৰোঁ চাওক। প্ৰথমতে এতিয়া শুই উঠিলোঁ, বিছনাৰ পৰা উঠি ব্ৰাছ কৰোঁ। আজি দিনটোত মই কি কৰোঁ আপোনালোকক দেখুৱাম মই। আজি যিহেতু দেওবাৰ দিনটোত মই কি কৰোঁ ঘৰত থাকিলে মানে। ব্ৰাছ কৰি উঠি এতিয়া চাহ বনালোঁ। চাহ বনাই চাহ খাই বোলে মানুহজনী চাহ অলপ দিম, মই অলপ খাব লাগিব চাহ। নিমখ চাহ খাইছোঁ, ৰাতিপুৱাটো নিমখ চাহ খোৱাটো ভাল। নিমখ চাহ চাহ কি বিস্কুটো খাবি নেকি? চাহ দি দিম গৈ। হা বিস্কুটো লাগে? বাবু ঐ ধনু ল'ৰা শুই গ'লা? শুই গৈছে বাবু, শুই গ'ল। হা শুই গ'ল। চাহ খা, বিস্কুট আনি আছোন দেই, বিস্কুট দি দিম এতিয়া। বিস্কুটো খাই পেলাই, বিস্কুট খাবি? হ'ব বাৰু, চবৰ কাৰণে লৈ আনিছোঁ। এইটো বিস্কুট শেষ হৈছে, আনিব লাগিব আৰু। এতিয়া খাব বোলে আমাৰ খুৰাৰ ছোৱালী, ভাইটিৰ ছোৱালী চবেই আছে ইয়াতে। ৰাতিপুৱা হ'লে মানে আমাৰ ঘৰতে থাকি বাবুক চাহি, বাবুৰ লগত খেলিব আহে আৰু। এতিয়া খেলিব পৰা নাই, কম বয়স, তথাপিও চাব আহে। বিস্কুটো দিলোঁ। সৰু পোৱালি ইমান নাখায় বাৰু, দুটা খাব। বিস্কুট ল। ধুনচালি কি খাইছ? চাহ? ধুনচালি আমাৰ চাহ খায়। টাটা খাবি? টাটা ল, টাটা ল। আমাৰ বাবুটো শুই আছে পুৰা। থৈ দে ধুনুকে থৈ দে, বাই সিন্দক দি দে। বাই যা। চাহ খালে, ময়ো চাহ খাওঁ এতিয়া আৰামছে। মানে এতিয়া ৰাতিপুৱা সময়ত আমাৰ কাম অলপ দিগদাৰ হয় ন, বাবু শুই নাথাকে, উঠি থাকে। সেইকাৰণে আধা আধি কাম মানে ময়ে কৰিবলগীয়া হয় আৰু দেওবাৰ দিনটোত। এতিয়া চাহটো খাই লওঁ। চাহ খোৱাৰ পিছত আপোনালোকক কৈ আছোঁ বাকীখিনি আৰু কি কৰোঁ আজিৰ দিনটোত দেখুৱাই থাকিম। এতিয়া কৰিম মই ঘৰটো চাফা মানে ঘৰটো সাৰিব লাগিব। ইয়াত ঝাৰু লৈ লৈছোঁ, ঝাৰু লৈ ল'লোঁ। এতিয়া ঘৰটো ধুনীয়াকৈ সাজি দিব লাগিব ধুনীয়াকৈ। অলপ লেতেৰা, অলপ বালি হৈ আছে, বালি হৈ আছে। এতিয়া ঘৰটো সাজিম, চাই থাকক আপোনালোকে। ধূলি ওলাই গৈছে ৰে। মঙ্গল আরতির গান নাচি উঠে ভকতরে প্রাণ। মঙ্গল আরতির গান নাচি উঠে ভকতরে প্রাণ। পুষ্পিত মন্দিৰৰ কানন বিধি। লাই বাচা কমপ্লিট হ'ব আৰু, হৈ গ'ল। ধুনীয়াকৈ খাব লাগিব আৰু। ভাত চাতটো বনোৱা হৈ গ'ল, আৰামছে। এতিয়া লাইটো আৰু বইল কৰি খাব লাগিব আৰু ধুনীয়াকৈ।
সন্ধিয়া হৈ গ'ল চাৰিওফালে আন্ধাৰ হৈ গৈছে এতিয়া ভাত পাচলি বনাওঁ ভাতটো হৈ গ'ল এই গাহৰি মাংস ফ্ৰাই কৰি আছোঁ গাহৰি মাংস ফ্ৰাই কৰি ৰং চং দিওঁ গাহৰি মাংস লাই শাক ধুনীয়াকৈ দি খাম আৰু এতিয়া ৰং দিছোঁ ৰং দিব লাগিব ধুনীয়াকৈ মাংসটো ফ্ৰাই কৰি লৈছোঁ ফালে ধুনু ল'ৰা খুৱাব কৈছোঁ শুৱে টোপনিয়ে নোলায় মানে তাৰ কান্দি থাকে ল'ৰাটো মোৰ ধুনীয়াকৈ মাংস ফ্ৰাই কৰি আছোঁ এতিয়া ধুনীয়াকৈ মাংসটো ফ্ৰাই কৰি লাই শাক আছে ইফালে বাল্টি দিয়া লাই শাক জিকাই থৈ দিয়া আছে ধুনীয়াকৈ লাই শাক দিম এতিয়া আলুটো দি দিম ইয়াত আলুটোতো এক্সট্ৰাকৈ থৈ দিব লাগিব বাচি এতিয়া বাচি দিব লাগিব তাৰপিছত ইয়াত দুটা বস্তু আছে ইয়াত আলু আছে লাই আছে এতিয়া আলুটো বাচি ওলাই দি দিব লাগিব মানে এক্সট্ৰাকৈ কাটি নি জিকোৱা নহ'লতো তো আলুটো দি দিয়া হৈছে আলুটো মানে কি এতিয়া দিলে ধুনীয়াকৈ ফ্ৰাই হ'ব আৰু সিজিব যদি একেলগে দি দিওঁ লাই শাকটো সোনকালে পুৰি যাব মানে বুজিলে সেইকাৰণে একেলগে দিয়া হোৱা নাই আলুকেইটা এতিয়া বিচাৰি দিব লাগিব তলত সোমাই আছে আলুকেইটা শেষ নেকি আলু নাই আৰু নেকি আলু শেষেই চাগে সেইকাৰণে পোৱা নাই এটুকুৰ দুটুকুৰ আছে নেকি আৰু আলু দিয়া হৈ গ'ল লৰাই দিওঁ অলপ বাবুটো আমাৰ কান্দি থাকে সন্ধিয়া হ'লে অলপ মাংস আৰু আলু ফ্ৰাই হৈ গৈছে এতিয়া খালি লাই পাতটো দিব লাগিব লাই পাতটো দিম আৰু ধুনীয়াকৈ সিজাব লাগিব এইখিনি লাই পাতটো দি দিওঁ লাই পাতখিনি ধুনীয়াকৈ ধুই থৈ দিয়া আছে তথাপিও অলপ পানীত ধুই নি মানে চাফাকৈ জিকাই থৈ দিয়া আছে ঢালি দিম বাবুটো আমাৰ সন্ধিয়া হ'লে মানে এনেকুৱাই আমনি কৰে কাণৰ চাউণ্ডটো আহি আছে এনেকৈ কান্দি আছে এনেকুৱাই কান্দি থাকে এইটো লাই পাত দি আছোঁ ধুনীয়াকৈ লাই পাতটো দি ধুনীয়াকৈ মিলাই সিজাই তাৰপিছত ধুনীয়া হৈ যাব চাওক উপচি আছে অলপ যদি গৰম হৈ যায় না এইটো নিজে বহি যাব কেৰাহীটো মানে ডাঙৰে আছে কিন্তু এশপা অলপ সময় কেনে হ'ব এইটো সিজি গ'লে ধুনীয়া হৈ যাব বাছ লাই পাতটো দি দিছোঁ এতিয়া ঢাকনিখন দি ঢাকাই দিওঁ অলপ সময় বাছ গাইছ ভাত পাচলি হৈ গ'ল এতিয়া মাংসখিনি হৈ গ'ল লাই মাংসখিনি যিটো বনাইছিলোঁ কমপ্লিট হৈ গ'ল তাৰপিছত কমপ্লিট হৈছে লাই শাক গাহৰি মাংস কমপ্লিট হৈ গ'ল ইফালে ভাত আছে ভাত খালে মই খোৱা নাই এতিয়া অলপ পিছত খাম আৰামছে খাম বাবুক অলপ খুৱাই ল'ব দিছোঁ খুৱাই বইখিনি ধুনীয়াকৈ আৰামছে খাম আৰু যদি ৰাইজে মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আশা ৰাখোঁ সকলোৱে মোক
শ্বেয়াৰ কৰি যাব আৰু সহায় কৰি যাব ভিডিঅ'বোৰ সদায় লাইক কৰি যাব শ্বেয়াৰ কৰি যাব কমেণ্ট কৰি যাব তাৰে আশা ৰাখিলোঁ গুড নাইট বাই বাই